কালি যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সন্দৰ্ভত কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা আমি জনাৰ চেষ্টা কৰোঁ। ইয়াতে সঞ্চালক তেখেতে আহি পাইছে বা আদিবাসী উন্নয়ন পৰিষদৰ বিষয়াবৰ্গৰ পৰা আৰম্ভ কৰি বিভিন্ন BTC অন্যান্য যিসমূহ কাৰ্যবাহী সদস্য আছে তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু তাতে পৰিস্থিতি বুজ গৈছে যে কালি নিশা ধৰণৰ কালি দিনৰ ভাগত পৰহি নিশাৰ পৰা আৰম্ভ হৈ কালি দিনৰ ভাগত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই সকলোখিনি বুজাবলৈ আহিছে। অসমৰ প্ৰাক্তন মনমন্ত্ৰী কল্যাণী ব্ৰহ্ম ইয়াত আমি দেখিবলৈ পাইছোঁ। এতিয়া প্ৰমোদ আৰু হাগ্ৰামা মহিলাৰীয়ে বৰ্তমান সময়ছোৱাত যিসকল ইয়াতে অন্যান্য দল সংগঠনৰ ব্যক্তিত্ব আছে বা দীৰ্ঘ আছে তেওঁলোকৰ সৈতে পৰিস্থিতি চেষ্টা কৰিছে। যোৱাকালি যিটো ঘটনা হ'ল সেইটোতো আমি কণ্ডেমনেশ্যন দিছোঁ। এনেকুৱা হ'ব নালাগিছিল। হয়তো ইয়াত কোনোবা এজন দুজনে এজন দুজন মানে কোনোবা এজন দুজনে ভুল কৰিব পাৰে। ইয়াৰ কাৰণে গোটেই কিবাটো কিছুমান পাব্লিকটো ইনভলভ হৈছে। আমি এনেকুৱা দোষ দিব বিচৰা নাই যেন হওক কোনোবা এজন দুজনে ভুল হয়তো কৰিব পাৰে। ইয়াৰ কাৰণে আমি আজি গোটেই আদিবাসী সমাজটো আমি বদনাম দিয়াটো উচিত নহয় আৰু এইটো সমাজক বদনাম দিব নালাগে। কোনোবা এজন দুজন দুষ্কৃতিকাৰী থাকিব পাৰে। ইয়াৰ কাৰণে গোটেই সমাজটো বদনাম দিয়াটো আমাৰ দায়িত্ব নহয় আৰু আমি নিদিওঁ। থাকে চব সমাজত, বড়ো সমাজতো এজন দুজন বেয়া মানুহ থাকে, চব সমাজত থাকে। ইয়াৰ কাৰণে কোনোবা সমাজক পুৰা আদিবাসী হিচাপে মই বদনাম দিব বিচৰা নাই আৰু নিদিওঁ মই। তো ইয়াৰ ওপৰত তদন্ত হ'ব। জাষ্ট আমাৰ কথা এই ৰণিকাটা ৰেঞ্চৰ কোন অফিচাৰ আছে ফৰেষ্টৰ, ইয়াৰ পৰা আমি ৰিপৰ্ট ল'ম। ডিটেইলছ ৰিপৰ্টটো সি ৰিটেনলি আমাক BTCত দিব লাগিব। এই ৰিপৰ্টটো বেছ কৰিয়ে আমি জাষ্ট ষ্টেট গভৰ্ণমেণ্টলৈকে আমি পঠিয়াই দিম। একে কথা ষ্টেট গভৰ্ণমেণ্টে ইয়াত আইনী ব্যৱস্থা কি লয় নলয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি ভুল কাম কৰিছে বা কোনোবা ব্যক্তিয়ে কি ভুল কাম কৰিছে, ইয়াৰ ওপৰত তদন্ত হোৱাটো ভাল আৰু নিশ্চয় ষ্টেট গভৰ্ণমেণ্টে সেইটো দায়িত্ব ল'ব। ষ্টেট গভৰ্ণমেণ্টে চাব, সেইটো আমাৰ ক'ব লগা একো নাই। বা আমি যিহেতু এতিয়া আইনৰ কথা আহিল, সেই আইনৰ কথা বুলি ক'লেতো আমাৰ হাতত নাই। জাষ্ট আমি কি হৈছে কেনেকৈ হৈছে এই ৰিপৰ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্ট পৰা আমি ল'ম, লৈ পেলাই BTCয়ে জাষ্ট ফৰৱাৰ্ড কৰিব। ইয়াৰ ওপৰত ষ্টেটে কি কৰে নকৰে আপটো ফৰেষ্টৰ সেই ৰিপৰ্টটো ছাৰ কিমান নিৰপেক্ষ হ'ব? কাৰণ এইটো নিৰপেক্ষ নাই। এইবিলাক আপুনি যিবিলাক প্ৰশ্ন কৰিলে অলপ কাজিয়া হয়, এইবিলাক কৰি লাভ নাই আপুনি দেই। অলপ মোক গৰম কৰি লাভ নাই আৰু মই আপোনাৰ কথা মতে মই গৰম হোৱা মানুহ নহয়। অভিযোগখিনি কথা কৈছে ছাৰ। মই কি কৈছে আমাৰ হাতত আইন নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো ৰিপৰ্ট দিব, কাম কোনে আগত কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে যাই পেলাই কিবা কিবি কৰিছে না, এইটো ডিটেইলছ ৰিপৰ্টটো দিয়ক। আপুনি আইনৰ অৱস্থাত হ'ব নালাগে। ইতিমধ্যে স্যার জেলা আরক্ষীয়ে 15 জনকৈ কিন্তু দুর্বৃত্তক এইটো আমাৰ হাতত নাই। এই আইনটো আমাৰ হাতত নাই। মই চিম্পল কথা এইটোৱে, যেহেতু ফৰেষ্টৰ ঘটনা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইনভলভ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি লিখি দিয়ে আৰু পুলিচটো পুলিচ নিজাববীয়া তদন্ত থাকিবই। আমি জাষ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট BTCত ফৰেষ্টটো এই হিচাপত আমাৰ ৰিপৰ্ট লোৱাটো আমাৰ দায়িত্ব। কিমানজন গ্ৰেপ্তাৰ হৈছে, কাক কি কৰিছে, এইটো আইনৰ কথা, পুলিচৰ কথা। পুলিচৰ ৰিপৰ্টটো দিব। আমি পুলিচে ইমানজন ধৰিছে এইটো হিচাপ দেৱা
মোৰ কাম নহয়, পুলিচে উমুকক মাৰিছে সেইটো হিচাপ দিয়াৰ মোৰ কাম নাই মানে মোৰ দায়িত্ব নহয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে ফৰেষ্ট ডিপাৰ্টমেণ্টটো BTCত ট্ৰেন্সফাৰ কৰি দিছে, আইনটো দিয়া নাই। ফৰেষ্টটো চম্ভালিবৰ কাৰণে আমাক দায়িত্ব দিছে। এতিয়া হ'ল ঘটনা ফৰেষ্টৰ হ'ল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট নলৈ মই কাৰ পৰা ৰিপৰ্ট ল'ম? যি ৰিপৰ্ট দিব সেইটো চাব ষ্টেট গভৰ্ণমেণ্টে, আইনগতভাৱে চাব, মিছা দিছে না ভাল দিছে না বেয়া দিছে, এইটো ষ্টেট গভৰ্ণমেণ্ট, এইটো আমাৰ হাতত নাই। কোনোবা তৃতীয় শক্তি ইয়াতে জড়িত থকাৰ সন্দেহ আছে নেকি? থাকে নাথাকে এইবিলাক চাব, আইন আছে, আইনে চাব। ৰাজনৈতিক কিবা থাকিব পাৰে? ৰাজনীতি থাকে নাথাকে এইটোতো তদন্ত ওলাব, মই সেইবিলাক দায়িত্ব লৈ পেলাই খোৱাটো উচিত নহয়, যিহেতু মই আইনৰ মাষ্টাৰ নহয়।